নমস্কাৰ বন্ধু বান্ধৱীসকল মই স্বপ্না আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল স্বপ্নাগুড্ডু ব্লগছলৈ স্বাগতম জনাইছোঁ। আজি মই এবিধ পিঠা লৈ আহিছোঁ। এই পিঠাবিধ হৈছে লাওপল্লা পিঠা। নামনি অসমত খুবেই জনপ্ৰিয় এই পিঠাবিধ। এই পিঠাবিধ ৰঙালাও পানীলাও দুইবিধৰে বনোৱা হয়। মই আজি ৰঙালাওৰে বনাম। আহকচোন আপোনালোককো দেখুৱাম মইনো কেনেকৈ বনাওঁ। ভিডিঅ'টো শেষলৈ চাব আৰু আশা কৰোঁ নিশ্চয় চাই ভাল পাব। পিঠাবিধ বনাবলৈ মই ব্যৱহাৰ কৰিম এবাটি ডাঙৰ বাটিৰে এবাটি ৰঙালাও। এই ৰঙালাও বাটি মই প্ৰেছাৰ কুকাৰত দি ভালদৰে 2টা বা 3টা হুইচেল অহালৈকে সিজাই ল'ম। আনফালে গুড়ৰ চিৰাপটো বনাবলৈ মই ইয়াতে 2 কাপ গুড় লৈ লৈছোঁ আৰু ঠিক সেই কাপটোৰে মই ইয়াতে 2 কাপ পানী দি দিম। ইয়াতে মই 2টা ইলাচিও দি দিছোঁ যাতে গোন্ধটো ধুনীয়া হয়। লাহে লাহে গুড়খিনি উতলিব ধৰিছে। এইখিনি আমি অলপ ডাঠ হোৱালৈকে লৰাই থাকিম যাতে এনে চুলে যাতে ইয়াতে এডাল আঙুলিৰ মাজত এডাল তাঁৰ হয়। এতিয়া মই সিজাই লোৱা এই ৰঙালাওখিনি পানী টুকি লৈছোঁ। আপোনালোকেও ভালকৈ পানী টুকি ল'ব যাতে ইয়াতে পানী ৰৈ নাযায়। এই ৰঙালাওখিনিত অকণমান নিমখ দি ল'ব আৰু এতিয়া মই এই গোটেই ৰঙালাওখিনি ভালদৰে পিটিকি ল'ম। ৰঙালাওটো মিঠা হ'লে পিঠাকেইটা খাবলৈও টেষ্টি হয়। ঠিক এইদৰে ৰঙালাওখিনি পিটিকি ল'ব। এতিয়া আমি ইয়াতে এচামুচকৈ পিঠাগুড়ি দি যাম। মই ইয়াতে অলপ ভাজি লোৱা অলপ গৰম কৰি লোৱা পিঠাগুড়ি লৈ দিছিলোঁ। ইয়াই এতিয়া মই ব্যৱহাৰ কৰিম। এয়া অলপ অলপকৈ ইয়াতে এতিয়া মিহলি কৰি যাম। এইয়া ৰঙালাও আৰু পিঠাগুড়িৰ মিশ্ৰণখিনি হৈ গ'ল। আনফালে এইয়া মোৰ গুড়ৰ চিৰাপখিনিও হৈ গ'ল। এতিয়া এইখিনি অলপ সময়ৰ কাৰণে ছাইডত ৰাখি দিছোঁ। এতিয়া মই ইয়াতে এটা কেৰাহী বহুৱাই লৈছোঁ আৰু ইয়াতে মই ৰিফাইন অলপ দি দিছোঁ। এইটো পিঠাত সাধাৰণতে বেছি তেলৰ প্ৰয়োজন নহয়, অলপ তেলে দিয়ে হৈ যায়। আপোনালোকে ঘিউ ব্যৱহাৰ কৰিব পাৰে, মই ৰিফাইনকে ব্যৱহাৰ কৰিছোঁ। এই পিঠাবিধ বনাওঁতে সাধাৰণতে এনেকৈ এই মিশ্ৰণখিনি এনেকৈ আঙুলিকেইটাৰ ওপৰত ল'ব আৰু এনেকৈ আঙুলিৰ ওপৰতে চেপ দি এনেকৈ তেলত বহুৱাই দিব।
পিঠাকেইটা এনেকৈ মাজে মাজে ওলোটাই থাকিব পিঠাকেইটা ভাজা হৈ গ'ল এতিয়া মই এইকেইটা উলিয়াই এইয়া গুড়ৰ চিৰাপত দি দিছোঁ আৰু ঠিক এনেকৈ উলট পালট কৰি দিছোঁ অলপমান উলটাই দিছোঁ একেদৰে বাকী থকাখিনিও এনেকৈ দি লৈছোঁ সেইখিনিও একেদৰে উলটাই দিব এইকেইটাও মোৰ ভাজা হৈ গ'ল এইকেইটা এতিয়া মই গুড়ৰ চিৰাপত দি লৈছোঁ এই আমাৰ লাওপল্লা ৰেডি দেখিছেনে কি ধুনীয়া হৈছে একদম গুড়ৰ ৰস ধুনীয়াকৈ পিঠাকেইটাৰ ভিতৰত সোমাই গৈছে আপোনালোকেও এবাৰ বনাই চাবচোন আৰু মোক জনাব কেনেকুৱা লাগে খাই বিৰাট টেষ্টি হয় খাবলৈ যদিহে পিঠাৰ এই ৰেচিপিটো চাই ভাল পালে প্লিজ এটা লাইক কৰি দিব আৰু এটা কমেণ্ট দি দিব আপোনালোকৰ ফালেনো কি বুলি কয় এই পিঠাটোক আমাৰ ফালেতো লাওপল্লা বুলিয়ে কয় আৰু প্লিজ নতুনকৈ অহা মোৰ বন্ধু বান্ধৱী আছে সকলোৱে যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে ধন্যবাদ